নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিজ্ঞাপন নিউজলৈ। মই গাফাৰ হুছেইন আজিৰ ভিডিঅ' লৈ আহিছো অসম পুলিচৰ 5730টা পোষ্টৰ ওপৰত 6 তাৰিখে এখন নটিফিকেশ্যন ওলাইছিল। সেই নটিফিকেশ্যনৰ ওপৰত এই ভিডিঅ'টি। যদি আপুনি মোৰ ভিডিঅ' চাই আছে আৰু পছন্দ কৰিছে তেন্তে ভিডিঅ'টি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কিয়নো চেনেলত সকলো ধৰণৰ চাকৰিৰ বিজ্ঞাপন, এডমিশন অন স্কলাৰশ্বিপ, ৰিজাল্ট সম্বন্ধীয় সকলো বিজ্ঞাপন দি থকা হয়। আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে সকলো ভিডিঅ' আপুনি পোনপ্ৰথমে পাব পাৰে। অসম পুলিচৰ যোৱা 6 তাৰিখে SLPRBৰ তৰফৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰিছিল আৰু সেই নটিফিকেশ্যনত বিভিন্ন পোষ্ট 5730টা পোষ্টৰ ওপৰত এখন নটিফিকেশ্যন জাৰি কৰিছিল আৰু মাননীয় মুখ্যমন্ত্ৰী দেৱেও এটা টুইট যোগে জনাইছিল যে 5730টা পোষ্ট হোম, এক্সাইজ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 8 মে 11 বজাত ইয়াৰ ৰিজাল্ট প্ৰকাশ পাব বুলি। এই পোষ্টসমূহ আছিল কনিষ্টেবল ৰিলেটেড পোষ্ট APRO এণ্ড FNES-ৰ 557টা, গ্ৰেজুৱেট লেভেলৰ 380টা, HSLC লেভেলৰ 3127টা, গ্ৰেড 4 লেভেলৰ 1664টা পোষ্ট আছিল। টোটেল 5730টা পোষ্ট আছিল। SLPRBৰ নটিফিকেশ্যনখনত খুব সুন্দৰকৈ কনিষ্টেবল, প্লেটুন কমাণ্ডাৰ, সাব ইন্সপেক্টৰ পুলিচ UB, কনিষ্টেবল DG, CG, CGEHG আছাম, ফৰেষ্ট গাৰ্ড, AFPF কনিষ্টেবল, ড্ৰাইভাৰ কনিষ্টেবল, এক্সাইজ কনিষ্টেবল, তাৰপিছত 4th গ্ৰেডৰ 499টা, গ্ৰেড 4 ষ্টাফ, কুক 344টা, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, ধুবি, কোবাৰ, এটেণ্ডেন্স, গ্ৰাছ কাটাৰ, চিজ আছাম পুলিচৰ। তাৰপিছত গ্ৰেড 4 ষ্টাফৰ 360টা পোষ্ট, কুক, ৱাটাৰ কেৰিয়াৰ, ধুবি, বাৰ্বাৰ, চাফাই কৰ্মচাৰী, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, টেইলাৰ। বিভিন্ন সময়ত বিভিন্ন এডভাৰটাইজ যিসমূহ দি থৈছিল তাৰ ৰিজাল্ট দিয়া নাছিল। সকলো বন্ধু বান্ধৱীবিলাকে ইয়াৰ ৰিজাল্ট কেতিয়া দিব বুলি সুধি আছিল। এই সকলোৰে কুক, ৱাটাৰ কেৰিয়াৰ, ধুবি, চাফাই কৰ্মচাৰী, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি বিভাগৰো 4th গ্ৰেড আৰু 483টা চাফাই কৰ্মচাৰী, আছাম পুলিচৰ 57টা চাফাই কৰ্মচাৰী আণ্ডাৰ DG, CG, CGHG আছাম, 13টা চাফাই কৰ্মচাৰী আণ্ডাৰ FNES আছাম। এনেদৰে যিসমূহ 4th গ্ৰেডৰ পোষ্টৰ পেণ্ডিং হৈ আছিল ৰিজাল্ট, সকলো ৰিজাল্ট অহা 8 তাৰিখ 8/5 অহাকালি SLPRB.assam.in-ত আপলোড কৰিব। ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে সকলোৱে ডেছক্ৰিপশ্যনত গৈ সকলো ৰিজাল্টসমূহ চাব পাৰিব। ধন্যবাদ মোৰ ভিডিঅ'টি চোৱাৰ বাবে।